হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টপিকটো হ'ল মক টেষ্টৰ ওপৰতে। বন্ধু বান্ধৱীসকল, বহুতে মক টেষ্টৰ বিষয়ে মানে বৰ্তমানো ভালকৈ বুজি পোৱা নাই, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু মোৰ যি হোৱাটছআপৰ কণ্টেক্ট লিষ্টত যিখিনি মোৰ ভিউৱাৰ্ছ ফ্ৰেণ্ড আছে, তেওঁলোকো ভালকৈ বুজি পোৱা নাই। চ' মই কালি ষ্টেটাছ দিছিলোঁ যে নেক্সট কিহৰ ওপৰত ভিডিঅ' বনাম। তেওঁলোকৰ কিছুমানে বহুতে কয় যে মক টেষ্টৰ ওপৰত থুলমূলকৈ অলপ কিবা আলোচনা কৰি দিয়ক। চ' বন্ধু বান্ধৱীসকল, মই মক টেষ্টৰ বিষয়ে আলোচনা কৰাৰ আগতে কেইটামান কথা ক'ম যে মক টেষ্ট কি। আপোনালোকে মেইন পইণ্টটো হ'ল মক টেষ্ট কি। এই মক টেষ্টটো এটা হ'ল অনুশীলনমূলক পৰীক্ষা। গুৱাহাটী ইউনিভাৰ্চিটিৰ SOP-খনত যিটো দিছে, মক টেষ্টটো হ'ল অনুশীলনীমূলক পৰীক্ষা। আৰু মক টেষ্টটো সকলো ছাত্ৰ ছাত্ৰীয়ে দিয়াটো বাধ্যতামূলক। ইয়াত বহুতে সুধি আছে বেক লগাবোৰে মক টেষ্ট দিব পাৰিব নহয় নাই। বন্ধু বান্ধৱীসকল, বেক লগাবোৰেও মক টেষ্ট দিব পাৰিব। চ' ইয়াত যিখিনি আগৰ আছে, অৰ্থাৎ এই যে আমাৰ অনলাইন ফৰ্ম ফিল আপ হৈছিল, এই অনলাইন ফৰ্ম ফিল আপ কৰোঁতে বেক থকা ষ্টুডেণ্টবোৰেওতো অনলাইন ফৰ্ম ফিল আপ কৰিছে। চ' তেওঁলোকে একো চিন্তা কৰিব নালাগে, তেওঁলোকেও মক টেষ্ট দিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে বেয়া নাপাব, মই এনেকৈ খোজকাঢ়ি ভিডিঅ' বনাই আছোঁ। মোৰ আৰু এক্সট্ৰা নেক্সট লেভেল বিকাশ দাৰ দৰে যে মই সদায় বেলেগ ট্ৰাই কৰোঁ, আপোনালোকৰ মাজলৈ অলপ এক্সট্ৰা আনিব খুজি আছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'বিলাক ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্লিজ দবাই দিব, যাতে আমাৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনাৰ তাত গৈ পায়। লেটছ চেক ইট আউট। আৰু বন্ধু বান্ধৱীসকল, মক টেষ্টৰ যিটো লিংক আছে, মই ডেছক্ৰিপশ্যনৰ তলত দি দিম, আপোনালোকে তাত ক্লিক কৰিয়ে যাব পাৰিব। মানে মক টেষ্টৰ এটা সহজ লিংক আছে, যিটো লিংকত প্ৰথমতে আপোনালোকে লিংকটোত গ'ল, লিংকটোত যোৱাৰ পিছত এগ্ৰি অপশ্যন আহিব, এগ্ৰি কৰিব। তাৰপিছত আপোনালোকৰ যিখন লগইন আইডিৰ প্ৰফাইল আছে, সেই লগইন আইডিৰ প্ৰফাইলখন অন হ'ব। চ' লগইন আইডিৰ প্ৰফাইলখন অন হোৱাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰেজিষ্টাৰ্ড যিটো ফোন নাম্বাৰ, সেইটো দিব, লগতে ডেট অফ বাৰ্থ। এতিয়া যদি কওঁ বন্ধু বান্ধৱীসকল, ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ কোনটো, তেতিয়াহ'লে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট পৰ্টেলটো লগ ইন কৰিব, আৰু তাত পাৰ্চনেল ডিটেইলছত যিটো আছে, মানে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আপোনালোকে যিটো দিছিল এডিট কৰোঁতে, সেইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে দিব। আৰু বন্ধু বান্ধৱীসকল, ইয়াত কোনো ইউজাৰ আইডি পাছৱাৰ্ড আপোনালোকৰ মোবাইলত ইমেইল আইডিৰ জৰিয়তে নাহে, যিখিনি দূৰ গম পোৱা গ'লোঁ। নহাৰ কাৰণ এটাই, কাৰণ মক টেষ্টৰ যিখন কিবা দিছে, লগইন আইডি দিছে, তাত জাষ্ট ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, তাৰপিছত লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ। এইখিনিতো চবৰ লগতে আছে। সেইখিনি অন কৰাৰ পিছত আপোনালোকে এনেও পাৰিব। চ' বন্ধু বান্ধৱীসকল, মোবাইলটো অলপ থৈছোঁ, হাতখনে বিষাই গ'ল। চ' এতিয়া আমি আলোচনা কৰি মক টেষ্ট কি সিটা বুজি পালে। মক টেষ্টৰ সময়সীমা কি? বন্ধু বান্ধৱীসকল, মক টেষ্টৰ সময়সীমা হ'ল ৰাতিপুৱা 8টা বজাৰ পৰা সন্ধিয়া গধূলি টাইপৰ 4টা বজালৈকে। বন্ধু বান্ধৱীসকল, এই সময়সীমাৰ ভিতৰত আপোনালোকে মক টেষ্টটো দিব পাৰিব। কোনো মানে এইখিনিয়ে সময়সীমা, মানে 3 ঘণ্টা 2 ঘণ্টা সেনেকুৱা নাই। ৰাতিপুৱা 8টা বজাৰ পৰা 4টা বজালৈকে। আৰু আপোনালোকৰ যদি এবাৰত নুখোলে মক টেষ্টৰ লগইন আইডিটো, তেতিয়াহ'লে আপোনালোকে বাৰে ট্ৰাই কৰিব পাৰিব বন্ধু বান্ধৱীসকল। চ' 2টা পইণ্ট গ'ল, মক টেষ্ট কি আপোনালোকক ক'লোঁ, তাৰপিছত মক টেষ্টৰ সময়সীমা ক'লোঁ। তাৰপিছত বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ কথা যে মক টেষ্টটো হ'ল আমাক অনুশীলনমূলক পৰীক্ষা, যিটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে পাতিছে, যাতে ছাত্ৰ ছাত্ৰীবোৰে ফাইনেল এক্সামৰ দিনাখন কোনো ধৰণৰ কি হ'ব নালাগে, আপোনালোকে কওকচোন, ভাবিছেনে? যাতে বিপদত পৰিব নালাগে। বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, বিপদত পৰিব নালাগে। মানে আমি যদি এই মক টেষ্টটো দিওঁ, যিটো অনুশীলনমূলক পৰীক্ষা, ৱেবছাইটত গৈ লিংকটো খোলা, লগ ইন আইডি কৰা, লগতে এনচাৰ স্ক্ৰিপ্টখন ডাউনলোড কৰা, প্লাছ PDF ফাইল বনোৱা, PDF ফাইল বনোৱাৰ আগতে ফটো মাৰি PDF ফাইল বনোৱা, আৰু PDF ফাইল বনোৱা এপটোৰ নাম হ'ল কাগজ স্কেনাৰ এপ। মই আগত এপটোৰ বিষয়ে ভিডিঅ' বনাইছিলোঁ, ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যাই তাত গৈও চাব পাৰিব কেনেধৰণে PDF ফাইল বনায়। চ' বন্ধু বান্ধৱীসকল, আৰু হাতখন বিষাই গ'ল, প্ৰথম আহিছোঁ না ইউটিউবত। তাৰপিছত বন্ধু বান্ধৱীসকল, আমাৰ 3 নম্বৰ পইণ্টটো হ'ল যে বেক লগা ষ্টুডেণ্টবোৰে, অৰ্থাৎ এৰিয়াৰ ষ্টুডেণ্টবোৰে এক্সাম দিব পাৰিবনে নাই। বন্ধু বান্ধৱীসকল, এৰিয়াৰ ষ্টুডেণ্টবোৰে অনলাইন এক্সাম দিব পাৰিব। লগতে
মই আগতেও কৈছোঁ মক টেষ্টটো দিব পাৰিব। আৰু বেক লগা ষ্টুডেণ্ট বুলি ক'লে যিসকল বেক লগা ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিছে, অৰ্থাৎ এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগে, সেই ফৰ্ম ফিল আপ কৰিছে তেওঁলোকেহে এই অনলাইন এক্সামটো দিব পাৰিব। অফক'ৰ্ছ ফৰ্ম ফিল আপ কৰিলেহে এক্সাম দিব পাৰিব, ফৰ্ম ফিল আপ নকৰাবোৰেতো এক্সাম দিব নোৱাৰে। আৰু এইটো ভাল কথা যে যিবিলাকে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে মজা মাৰি দিল, কাৰণ এইবাৰ অনলাইন পৰীক্ষা বেক চেক চব উঠি যাব। বন্ধু বান্ধৱীসকল, আমাৰ 4 নম্বৰ পইণ্টটো হ'ল যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিখন আমাৰ মডেল এনচাৰ শ্বীট তৈয়াৰ কৰি দিছে, অৰ্থাৎ য'ত আমি A4 চাইজ বনাই তাত আমি এনচাৰবিলাক লিখি এক্সামৰ দিনাখন PDF ফাইল বনাই আপলোড কৰিম। সেই এনচাৰ শ্বীটখনক লৈ বহুতে কনফিউজন ফিল কৰি আছে। কিছুমানে কৈ আছে যে সেই এনচাৰ শ্বীটখনত আমি প্ৰিণ্ট কৰি লিখিলে হ'ব না নহয়। বন্ধু বান্ধৱীসকল, তাৰ ওপৰতো এটা কথা কওঁ, যিখন গুৱাহাটী ইউনিভাৰ্চিটিয়ে এনচাৰ শ্বীট দিছে, সেই এনচাৰ শ্বীটখনৰ দৰে যদি আপোনালোকে কম্পিউটাৰত প্ৰিণ্ট কৰি বনায় তেতিয়াহ'লে নিশ্চয় হ'ব। আৰু গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিখন মডেল এনচাৰ শ্বীট দিছে সেইখন মডেলহে দিছে এটা টাইপৰ, মানে তাত বাকী চব ঠিকে আছে, বাউণ্ডাৰী চব ঠিকে আছে, জাষ্ট মাজত এটা ৱাটাৰ মাৰ্ক আছে যে ৰাইট টু এনচাৰ না কি বুলি লেখা আছে তাতে তলত। সেইটোৰ কাৰণে সেইখন আপোনালোকে প্ৰিণ্ট নকৰিব। মই আপোনালোকৰ কাৰণে এখন ধুনীয়াকৈ এনচাৰ শ্বীট বনাইছোঁ A4 চাইজত, কম্পিউটাৰত প্ৰিণ্ট কৰি, তাত কোনো ৱাটাৰ মাৰ্ক নাই। আপোনালোকে জাষ্ট সেইখন কম্পিউটাৰ দোকানত গৈ প্ৰিণ্ট কৰিব, তাৰপিছত বাকীবোৰ জেৰক্স কৰিব, তাৰপিছত সেইখনে আপোনালোকে পৰীক্ষাত ব্যৱহাৰ কৰিব পাৰিব। আৰু তাত ছাবজেক্ট কোড লেখা, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লেখা, যিবিলাক লিখিব লাগে মই সকলো ধুনীয়াকৈ বক্সত বানাই দিছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি দিয়া এনচাৰ শ্বীটখনৰ দৰে একেবাৰে ছেম টু ছেম বনাই দিছোঁ, জাষ্ট তাত খালি ৱাটাৰ মাৰ্ক নাই। আৰু সেই PDF ফাইলখন আপোনালোকে কেনেকৈ পাব, আপোনালোকে সেইটো নিশ্চয় জানিবৰ মন আছে। চ' সেই PDF ফাইলখন পাব একমাত্ৰ মোৰ হোৱাটছআপ গ্ৰুপত। বন্ধু বান্ধৱীসকল, মই হোৱাটছআপ গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে মোৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব আৰু আপোনালোকে তাত গৈ মেছেজ কৰিব যে PDF ফাইলটো লাগে দাদা বা ভাইটি যি কয়, তাত গৈ মেছেজ মই PDF ফাইলটো দি দিম। আৰু আপোনালোকে নিজে নাৰাখিব, সকলোৰ লগত শ্বেয়াৰ কৰিব, কাৰণ মই ইউটিউব চেনেলটো খোলাৰ এটাই উদ্দেশ্য, যিখিনি মই জানো সেইখিনি বেলেগক কম বা বেলেগে যিখিনি গম পায় সেইখিনি আনক ক'ব। চ' এয়ে আছিল আমাৰ 4 নম্বৰ পইণ্ট। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় বুজি পালে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি হ'বলগীয়া অনলাইন এক্সাম বা মক টেষ্ট সকলোবোৰৰ বিষয়ে মই ধুনীয়াকৈ বিতংভাৱে আলোচনা কৰিছোঁ বুলি মই ভাবোঁ। আৰু যদি কিছুমানে বুজি পোৱা নাই বা নাজানে আৰু ভিডিঅ' বনাম, মই ডেছক্ৰিপশ্যনৰ তলত লিংকবোৰ দিম, আগত যি ভিডিঅ' বনাইছোঁ, PDF ফাইল কেনেকৈ বনায়, তাৰপিছত A4 চাইজ পেপাৰত কি লিখিব লাগে, প্লাছ মোৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিম, য'ত আপোনালোকে মোৰ পৰা PDF ফাইলখন ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, আৰু এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলোঁ যে বেক থকাবিলাকৰ এক্সাম হ'ব না নহয়। বন্ধু বান্ধৱীসকল, তেওঁলোকে অনলাইন এক্সাম দিব পাৰিব, লগতে মক টেষ্টও দিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, এইটো উপলব্ধি কৰিছোঁ যে মক টেষ্টৰ দিনাখন কোনো ইমেইলৰ ইউজাৰ আইডি একো নাহে, ডাইৰেক্ট জাষ্ট ৱেবছাইটটো অ'পেন কৰিব, অ'পেন কৰাৰ পিছত আপোনাৰ লগইন আইডিখন আহিব, লগইন আইডিখনত থাকিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ আৰু ডেট অফ বাৰ্থ। সেইখিনি অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত ডাউনলোডৰ অপশ্যন আহিব। ডাউনলোডৰ অপশ্যন অহাৰ পিছত আপোনালোকে কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিব পাৰিব। মক টেষ্টৰ যিখন কুৱেশ্যন পেপাৰ আহিব সেইখন এখন নিয়মাৱলী আহিব যে তাৰ পিছত কি কৰিব লাগিব। নিয়মাৱলীখন পঢ়িলে আপোনালোকে পঢ়িব, নপঢ়ে নাই, কিন্তু পঢ়াটো জৰুৰী। আৰু বহুতে SOPবিলাক ভালকৈ নপঢ়ে, আপোনালোকক অনুৰোধ কৰিছোঁ, হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে SOPবিলাক ভালকৈ পঢ়িব, তাৰপিছত বুজি পাব। বহুতে মানে ফ্ৰাষ্ট্ৰেশ্যনত পৰি যায়, কি হ'ল কি নহ'ল, একদম টেনশ্যনত হৈ যায়, অনলাইন এক্সাম আমি কেনেকৈ দিম, কেনেকৈ ফাইল আপলোড দিম। চ' বন্ধু বান্ধৱীসকলক অলপ ৰিলেক্স হ'ব। আৰু 2 নম্বৰী বাতৰি, ফেক নিউজ। সেইদিনাখন ওলাইছিল এখন মক টেষ্টৰ ওপৰত কিবা ওলাইছিল, ৰুটিন ওলাইছিল, শ্বেডিউল, অৰ্থাৎ সেইখন আমি ফেক বুলিও ক'ব নোৱাৰোঁ বা ফেক নহয় বুলিও ক'ব নোৱাৰোঁ, কাৰণ সেইখন এখন বেলেগ কলেজৰ টিচাৰবোৰে বনাই দিছিল তেওঁলোকৰ ষ্টুডেণ্টবোৰক লৈ, অৰ্থাৎ তেওঁলোকৰ ষ্টুডেণ্টক লৈ তেওঁলোকে মক টেষ্ট পাতিব, সেইখন তাহাঁতৰ কথা। কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ সেনেকুৱা বৰ্তমানলৈকে শ্বেডিউলৰ কাৰণে একো দিয়া নাই, মক টেষ্টৰ বা ৰুটিনো অহা নাই। কিছুমানৰ আহি আছে ৰুটিন, এটাকৈ আহি আছে, আৰু লাহে লাহে আমাৰ সকলোৰে ৰুটিনবিলাকো আহিব, আপোনালোকে ধৈৰ্য ধৰক। আৰু নতুন কিবা আপডেট আহিলে মই নিশ্চয় জনাম। লগতে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষত থকা নটিফিকেশ্যন বেলটো
দবাই দিব যাতে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ তাত গৈ পায় আৰু কিবা নাজানিলে ডেছক্ৰিপশ্যনত কমেণ্ট বক্সত জনাই দিব